আজি একাদশী উপলক্ষে আজি বৰগছ নামঘৰ শিৱ মন্দিৰ নাম হৈ আছে আৰু এইটো দেখিছে আমাৰ বৰগছ নামঘৰৰ মন্দিৰটো নিৰ্মাণ হৈ আছে আৰু এই নিৰ্মাণ অতি সোনকালে সম্পূৰ্ণ হ'ব আৰু নামন্তীহঁতে ইয়াতে বহি নাম গাব। ইতিমধ্যে আমাৰ নামটো চলি আছে। এই নাম আমাৰ মহিলা নামন্তীহঁতে নাম গাইছে। এই আমাৰ পুৰণি মন্দিৰ, এইটো ইয়াত শিৱৰাত্ৰি আমাৰ 3 বছৰৰ পৰা চলি আছে।